হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এয়া বেটিক লৈ আহিছোঁ চুলি কটাবলৈ। চুলিখিনি তাই খুবেই দীঘল হৈছে আৰু এয়া চুলি কটাবলৈ লৈ আহিলোঁ। আৰু ইয়াতে দেখিছেনে, তাই বান্ধৱী এজনী পায়েই গ'ল। মানে তাই সমবয়সীয়া ছোৱালী পালেই হ'ল আৰু খুব ভাল পায় তাই, খেলিবলৈ একদম আৰম্ভ কৰি দিয়ে। আৰু এইফালে চেলুনখনত মানে পাৰ্লাৰখনত অকণমান দেৰি হ'ব বুলি অহা, সেয়েহে আমি এইখন পাৰ্লাৰৰ পৰা মানে ৰৈ নাথাকিলোঁ আৰু বহুতে দেৰি হ'ব কাৰণে, আৰু বেলেগ এখন চেলুনতে গ'লোঁ। আৰু এয়া বাইদেউ পূৰা একদম চিন্তাত মগ্ন হৈ আছে, চুলি কটা দেখিছে যে, দেখি আছে বেলেগক কাটি আছে, তাকে আৰু চাওঁচোন। এইফালে এয়া দুজন অলৰেডি বহি আছে চিটত, সিহঁতৰ হ'লেহে তাইক চুলিখিনি কাটিব। আৰু এতিয়ালৈকে ঠিকেই আছে বাৰু চিপছ খাই খাই, কিন্তু মই লাষ্টত ভিডিঅ' কৰিবলৈ নহ'ল। তাই একেবাৰে ট্ৰিমাৰটো লগাওঁতেই মানে যিটোহে কান্দিলে, বাপেকে ক'লে নাই নহ'ব। আৰু আমি এতিয়া ক'ত চুলি কাটিবলৈ গৈ আছোঁ সেইটো চাই থাকক ভিডিঅ'টো দেই। ভিডিঅ'টো চাই গৈ থাকক, আমি ক'লেনো গৈ আছোঁ চুলি কটাবলৈ। আৰু ইয়াত দেখিছেনে আমি ক'ত আহি পাই গ'লোঁ, একেবাৰে ঘৰলৈ আহি পাই গ'লোঁ চুলি কটাবলৈ তাইক। যিহেতু যোৱাবাৰ চুলিখিনিও আবাই কাটি দিছিলে তাই দীঘল হওঁতে, আৰু এইবাৰো সেয়েহে তাই মনত থাকি গ'ল নানুৱে কাটি দিছিলে বুলি। তাই মানে পাৰ্লাৰতে নানু কৰি আছে, চুলি কোনে কাটি দিব নানু। সেই ভাবিলোঁ মানে আবাক চাগে দিব, আৰু হ'ল আমাৰ মানে প্লেনটো ছাকচেছফুল হ'ল। আৰু বেটিয়ে ধুনীয়াকৈ আবাক কাটি দিব দিছে, 10 মিনিটৰ ভিতৰতে ধুনীয়াকৈ কাটি দিলে আবাই। আৰু এয়া চুলি কাটি আছে। তাৰপিছত হাজবেণ্ডে ক'লে, যিহেতু আমাৰ পুখুৰীত মাছ আছে, মাছ ধৰোঁ বুলি ক'লে। বৰষুণ দি আছে কিনকিনীয়া, তথাপিও মাছ ধৰিবলৈ ওলাইছে। আৰু এইফালে পূৰা জাল মৰাত ব্যস্ত হৈ আছে। সেইফালে আবা আৰু মা ছাতি লৈ ৰৈ আছে, লগতে বেটিও আছে। যিহেতু অকণমান কিনকিনীয়া বৰষুণ দি আছে বুলি ক'লোৱেই, যিহেতু মই পুখুৰীত পানীও দেখিছেনে পূৰা হৈ গৈছে। এইকেইদিন যিহেতু বহুতেই মানে বৰষুণ দি আছিল, অকণ ডাঙৰকৈ দিছিল, সেই পুখুৰী পূৰা ভৰ্তি হৈ গৈছে। যিহেতু আমি ঘৰত ভাত নাখালোঁ, আৰু সেয়েহে মায়ে মাছ দি পঠিয়ালে। আৰু ইয়াত আহি মই ৰাতি আজি বনাই আছোঁ এয়া মাছ, সৰিয়হ দি বনাম, সৰিয়হ আৰু বিলাহী দি বনাম। আৰু ৰেচিপিনো কি দিম, চবেই জানি মাছ বনাবলৈ। এয়া মই পেষ্টখিনি বনাই লৈছোঁ। তাৰপিছত এয়া এইফালে মাছ ফ্ৰাই হ'বলৈ দিছোঁ, আৰু এইফালে পাতি দিছোঁ মই দালিখিনি পাতি দিছোঁ। এইফালে হৈ যাব দালি। আৰু এয়া এইফালে দেখিছিলে নাৰিকল আজি গছৰ পৰা পাৰিলে, যিহেতু কালি পৰহিলে ঈদ, আৰু সেই কিবাকিবি বনাব লাগিব অলপ। ৰাতি যদি বনোৱা হয় নিশ্চয় দেখুৱাম। আৰু এইফালে মাছৰ ডিম অলপ আছিলে, তাকে ভাবিছোঁ পকৰি নিচিনাকৈ বনাই দিওঁ। আৰু এয়া ৰেডি কৰি আছোঁ। আৰু এইফালে মোৰ হৈ গ'ল মাছ ফ্ৰাই কৰি, এইফালে মছলাখিনি ফ্ৰাই কৰি আছোঁ। তাৰপিছত আৰু দেখুৱাম, চাই থাকোঁ। চব বনাই মেলি হৈ গ'ল, এতিয়া আহিছোঁ বেটিক ভাত খুৱাবলৈ। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই, শুভৰাত্ৰি, গুড নাইট।